এই মেকুৰী, তোলে ভাল খবৰ এটা আছে, গম পাৱ নে নেপাৱ? চেনী চম্পা ঘূৰি আহিলে নহয় বুঢ়াটোৰ ওচৰৰ পৰা। কিনছে মিলিয়ে মোৰ আগত গাজা মাৰিবলৈ মোক কি গাজৰ পাইছ নিবে? মা কচম, তোক মই মিছা কোৱা নাই দেই। সঁচাকে মই তাইক ঘৰত দেখি থৈ আহিছোঁ। তই চাবি গৈ যা, মিছা কৈছোঁ যদি। এবাৰ হাত ধোৱা কাঁহীত আমুকা মেকুৰীয়ে ভাত নেখায় বে। আৰু সেইবোৰ কথা মোৰ আগত নকবি তই। ইমান যদি বেজাৰ লাগিছে তোৰ, যা তই তাইক লৈ লগৈ, তোৰ লগতেই তাই মিলিব। ফাল্টু কথা কৈ থাকিবি বে। বৈ নদী পাৰলৈ যাওঁগৈ, অলপ বহি লওঁগৈ তাতে। ঐ, সেইজনী চেনী চম্পা আহিছেচোন ঐ। নাম লওঁতেই চেতান হাজিৰ। তেন্তে মই ইয়াৰ পৰা যাওঁ, তই যি কথা পাত পাতিবি। তাইক কবি তাই মোক যিদিনাখনি এৰি থৈ গ'ল, মই সেইদিনাখনিৰ পৰা এই গাঁৱত নাথাকোঁ বুলি দেই। কি কৰিছা ইয়াত? মেকুৰীক দেখিছিলা নি তুমি? তুমি যিদিনা মেকুৰীক এৰি গ'লা, সেইদিনাৰ পৰা মেকুৰী এই গাঁৱতেই নাথাকে। ক'ৰ পৰা মই দেখিবলৈ পাম? মইনো কেতিয়া তেওঁক এৰি থৈ গৈছিলোঁ কচুগুটি দা? মই আমাৰ সেইজন মোৰ সম্বন্ধীয় দাইদেউহে আছিলে, তেওঁলোকৰ ঘৰতহে ফুৰিবলৈহে গৈছিলোঁ। মানুহবোৰে যে কি কথাবোৰ উলিয়াই নহয়, এনেই আকৌ মোক মেকুৰী দাই ভুল বুজিব নহয়। তুমি বুজাই দিবাচোন মেকুৰী দাক, মই দাইদেউৰ লগত ফুৰিবলৈহে গৈছিলোঁ। জানো পাই, তহঁতিনো কি কথাবোৰ কৈ থাক। এটাই কবি চেনী চম্পা পলাই গ'ল, তই কবি পলাই যোৱা নাই। মই একো ততেই ধৰিব নোৱাৰো, তহঁতৰনো কি হয় এইবোৰ প্ৰেমৰ লীলা, তহঁতিহে বুজিবি আৰু দেই। কচুগুটি দা, তুমি যেনে তেনে মেকুৰীক বিচাৰি আনা না। সি নাথাকিলে মোৰ কিবা মনটো ভাল নালাগে। সি নাথাকিলে মোৰ আধা খৰীয়া লাগে। কচুগুটি দা। অ'কে, তেন্তে তই ইয়াতে ৰ, মই হাউতকে যাম, হাউতকে মেকুৰীক লৈ ইয়াত পাই যাম। অ' জান, তুমি মোক এৰি গৈছিলা বুলি ভাবি মোৰ ইমান মনটো বেয়া লাগিছিলে। তুমি যে সঁচাই কৈছা তুমি পলাই যোৱা নাই বুলি, মোৰ যে ইমান মনটো ভাল লাগিছে। মোৰ বুকুখন জ্বলি গৈছে। তুমি যে বেলেগৰ কথা শুনি ইমান মোৰ কথা বেয়াকৈ ভাবিব পাৰা, মই ভবাই নাছিলোঁ দেই। আজিহে চিনি পালোঁ তোমাক। তুমি মোক আচলতে বিশ্বাসেই কৰিব নোৱাৰা। তুমি মোক কিহৰ ভাল পোৱা? হ'ব দে, এতিয়া আৰু কাজিয়া বাজিয়া নকৰিবি আৰু। এই বহাগতে বিয়াখন পাতি এটা ফুটবল টিম বনোৱাৰ কথা চিন্তা কৰ।